এতিয়া আমাৰ মধ্যনকাৰী বুঢ়ানামঘৰ পৰিচালনা সমিতিৰ সভাপতি শ্ৰী আনন্দ চন্দ্ৰ শইকীয়াদেৱক আমাৰ নামঘৰ ধৰ্মধ্বজা ভাগ উত্তোলন কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। তেখেতক সহায় কৰিব আমাৰ শংকৰদেৱ উদযাপন সমিতিৰ সভাপতি দেৱজিৎ দত্তই। গোটেই গাঁৱতে আমাৰ গুৰুত্ব ভাগ প্ৰদৰ্শন কৰা সংকল্প লৈছিলো, কিন্তু প্ৰশাসনৰ পৰা অনুমতি নোপোৱাৰ হেতু আমি বৰ্তমান নামঘৰৰ ভিতৰতে ভাগৱত ভাগ প্ৰদৰ্শন কৰিম বুলি থিৰাং কৰিছো। গতিকে হ'ব আমাৰ মধ্যনকাৰী বুঢ়ানামঘৰৰ সেৱকী সমাজে আমাক সহায় সহযোগ কৰে এই ভাগৱত ভাগ প্ৰদৰ্শন কৰিবলৈ, তাকে অনুৰোধ জনালো। তাৰপিছতে আমাৰ বৰসভা ভাগ আৰম্ভ হ'ব আৰু গধূলিলে আমাৰ কুলাচলৰ মুক্তিলাভ নামৰ নাটখন মঞ্চস্থ কৰা হ'ব। ধন্যবাদ।